हेलो फ्रेंड्स वेलकम बैक टू माय यूट्यूब चैनल आशा करो सकलो ভালে আছে। আজি মানে কি এটা ব্লগ আৰম্ভ কৰিলে ঘৰতে আৰম্ভ কৰিছিলোঁ, মানে পিছত কেনসেল কৰিলোঁ। মানে ঘৰতে কিবা আলহী আহিছে, তাৰ কাৰণে মানে অলপ প্ৰব্লেম, মানে অলপ লাজ লাগে, তাৰ কাৰণে বাহিৰত ওলাই আহিছোঁ। সো আপোনালোকৰ মাজত এটা ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো হ'ল মানে আজি এটা টেকন'লজি হ'ব ভিডিঅ'টো। সেইদিনা ভিডিঅ'ত কৈছিলোঁ আমাৰ এক্সাম আহি গৈছে, তাৰ কাৰণে আমি ৰেডি হৈছোঁ, এক্সাম দিবলৈ যাম আজি। আৰু আজি আমাৰ এক্সামৰ প্ৰথম দিনে। সো আজি আমি এক্সাম দিবলৈ ওলাইছোঁ। আৰু এক্সামৰ কাৰণে যেনেকৈ প্ৰিপাৰেশ্যন ল'ব লাগিছিল আমি মানে তেনেকৈ প্ৰিপাৰেশ্যন লোৱা নাই। সো আজি আমাৰ পৰীক্ষা কি হয় নাজানো। আৰু আমাৰ এতিয়া ডিগ্ৰী ছেকেণ্ড ছেমিষ্টাৰত পঢ়ি আছোঁ। আৰু আপোনালোকে জানেই যিবিলাকে ডিগ্ৰী ছেকেণ্ড ছেমিষ্টাৰত পঢ়ে, আৰু ডিগ্ৰী ছেকেণ্ড ছেমিষ্টাৰত যিটো কেমেষ্ট্ৰি ছাবজেক্ট হয় আপোনালোকে জানে যে কিমান হাৰ্ড। আৰু যিবিলাকে মানে দাদা আছে আমাৰ, যিবিলাকে ডিগ্ৰী ছেকেণ্ড ছেমিষ্টাৰত পঢ়ি আছে, সেইবিলাকে মানে কমেণ্ট কৰি দিব যে আপোনাৰ আজি পৰীক্ষাটো কেনেকুৱা হ'ল। সো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা কথা কওঁ আপোনালোকক। আৰু আজি আমাৰ কলেজত পৰীক্ষা দিবলৈ যাম, আৰু কলেজখনত ইমান ষ্ট্ৰিক্ট, মানে কোনো সুবিধা নাই নক'লোঁ। সো আজি আপোনালোকক দেখাম কলেজখনৰ ডিচিপ্লিন কেনেকৈ পৰীক্ষা দিয়ে, মানে চেণ্টাৰখন দেখাম আজি। সো বলক ভিডিঅ'টো আমি আৰম্ভ। ফাইনেলি আমি কলেজ ইউনিফৰ্মটো পিন্ধি ঘৰৰ পৰা ওলাই আহিলোঁ। আৰু মোৰ লগত আছে মোৰ বাইকখন, আৰু লগতে আছে জুব্বাৰ। সো মোৰ লগত আছে জুব্বাৰে কিবা ক'ব। আজি পৰীক্ষাখন কেনেকুৱা হ'ব তোৰ? আজি কেনেকুৱা হ'ব মই সেইটো ক'ব নোৱাৰোঁ, কিয়নো মানে যেনেকৈ ষ্টাডি কৰিব লাগে মই সেনেকৈ মানে ষ্টাডি কৰা নাই। চ' আজি তথাপিও মানে এক্সাম দিব লাগে। মই আজি তোৰ কি এক্সাম হয়? আজি মোৰ PHC পলিটিকেল চায়েন্স। অঁ ঠিক আছে বলক। Close till I get up. এই আমাৰ কলেজখনৰ ভিতৰত প্ৰৱেশ কৰিলোঁ। এতিয়ালৈকে আমাৰ এক্সামটো ষ্টাৰ্ট হোৱা নাই, অলপ পিছতে আৰম্ভ হ'ব। চ' কলেজৰ মানে যিটো পিছফালে আমাৰ যিটো NCCৰ মানে প্লেচ আছে সেইখিনি আপোনালোকে চাওক। সেইটো আমাৰ NCC ৰুম, আৰু সেইফালে আমাৰ গাৰ্লছ ৰুম, মানে গাৰ্লছ হোষ্টেল। ইফালে আমাৰ এইটো কি কয়, এইটো অডিটৰ ৰুম হয়। এইটো ইয়াত আমাৰ কলেজ ফ্ৰেছাৰ্ছ কিবা ফাংচন ইয়াত মানে কৰা হ'ব এইবাৰে। ফাইনেলি আমি কলেজৰ হলৰ পৰা ওলাই আহিলোঁ, মানে যিটো আমাৰ এক্সামৰ চেণ্টাৰ তাৰ পৰা ওলাই আহিলোঁ। আমাৰ 60 মাৰ্কৰ পৰীক্ষা, 3 ঘণ্টা পৰীক্ষা হয়। 3 ঘণ্টাৰ 1.5 ঘণ্টা যোৱাৰ পিছতে আমি ওলাই আহিছোঁ ঘৰৰ পৰা। আৰু ভাবিছিলোঁ আপোনালোকক দেখাম যে আমাৰ চেণ্টাৰৰ মানে ক'ত বহি পৰীক্ষা দিব লাগে, আমাৰ চেণ্টাৰৰ ডিচিপ্লিনটো আপোনালোকক দেখাব বিচাৰিছিলোঁ, কিন্তু নোৱাৰিলোঁ। যিহেতু আমাৰ কলেজত মোবাইলৰ এলাও নাই, আৰু আমাৰ কলেজত বহুত ষ্ট্ৰিক্ট দিয়ে। চ' তাৰ কাৰণে আমি আপোনালোকক দেখাব নোৱাৰিলোঁ। চ' মোৰ লগত দুজন বন্ধু ওলাই আহিছে, আৰু তেওঁলোকৰ ওচৰত শুনিম তেওঁলোকৰ এক্সামটো কেনেকুৱা হ'ল। চাওক আহক, এইজন মোৰ বন্ধু। চ' পৰীক্ষাটা কেনেকুৱা হ'ল আজি? अरे परीक्षा क्या गांड मारा ने, परीक्षा में एक भी नहीं लिखा। 3 घंटा का परीक्षा था, 1 घंटा दे के बाहर आ गया। এই বহুত হাৰ্ড কেমেষ্ট্ৰি, মানে যিটো ছাবজেক্ট হয় আমাৰ বহুত একচুৱেলি বহুত হাৰ্ড হয়। এইটো মানে যিমানে ভাল নহওক কিয় মানে সেইটো বেয়াই হ'ব। মানে ইমান পঢ়ো মানে কম হওঁতে নপঢ়ে। আমাৰ ফ্ৰেণ্ড আহিছে, তাৰ লগত কথা পাতিম, তেওঁৰ এক্সামটো কেনেকুৱা হ'ল। মন অলপ কৈ দিয়কচোন পৰীক্ষাটো কেনেকুৱা হ'ল তোৰ? পৰীক্ষাটো ভাল হৈছে, সুন্দৰ হৈছে। লেখাৰ সময়ত মনত হ'লে যে বহুত ভাল লেখা হৈছে, কিন্তু বাহিৰত আহি চালোঁ যে গোটেইকেইটা অশুদ্ধ হৈছে। ভাল বহুত ভাল।